দেৱৰাজ, কিয় আজি আপোনাৰ চিন্তাক্লিষ্ট বোধন? কিবা অথন্তৰ? নাই প্ৰভু, চিন্তা কৰি কৰি মোৰ মুখৰ চেপেই এনেকুৱা হৈ পৰিছে যে দেখিলে চিন্তা কৰি থকা যেনহে লাগে। ঠিকেই কৈছে, আমাৰ স্বৰ্গৰাজ্য প্ৰায় বিপদৰ পথত। প্ৰভু, সেয়েহে আজি দেৱৰাজৰ এনে অৱস্থা। কি হৈছে দেৱৰাজ, খুলি কোৱা। প্ৰভু, আপোনাৰতো অবিদিত নহয় যে আমাৰ স্বৰ্গৰাজ্য একেবাৰে ছেফ নহয়। কোন সময়ত কোন স্পেচশ্বিপ আহি পৰেহি তাৰ ঠিক নাই। আপুনি চিন্তা নকৰিব দেৱৰাজ, তেতিয়া এই ভোলানাথে তাক সংহাৰ কৰিব এই ত্ৰিশূলেৰে। এই আপুনি মনে মনে থাকক। দেশৰ কিবা খবৰ ৰাখেনে? ভাংগাল খাই থাকিলে অৱশ্যে তেওঁহে খবৰ ল'ব লাগে। হেৰি, সিহঁতৰ হাতত যিহে শক্তিশালী অস্ত্ৰ শস্ত্ৰ আছে খন্তেকতে শেষ কৰি দিব। কি কোৱা দেৱৰাজ, মোৰ সুদৰ্শন চক্ৰতকৈ শক্তিশালী নে? হয় প্ৰভু, শক্তিশালী। আপোনাৰ সুদৰ্শন চক্ৰটোতো একেবাৰে আউটডেটেড। সিহঁতৰ হাতত বোমা বাৰুদতকৈ কিছুমান শক্তিশালী ভাইৰাছ আছে। সেইটোনো কি? সেইটোৱেতো সাংঘাতিক অস্ত্ৰ। এই ভাইৰাছবোৰে যিকোনো প্ৰতিপক্ষকে অকামিলা কৰি দিব পাৰে। আৰু এতিয়া লেটেষ্ট চলি আছে সোৱাইন ফ্লু আৰু এইডছৰ ভাইৰাছ। সেইবোৰ কি দেৱৰাজ? সেইবিলাকৰতো মই নামেই শুনা নাই। সেইকাৰণে অকণমান তলৰ খবৰবোৰ ল'ব লাগে। সেইকাৰণে মৰ্তত থকা ভাৰতবৰ্ষৰ মন্ত্ৰী MLA-বোৰে বহুত কথা জানিবৰ বাবে ৰাইজৰ ধন ভাঙি বিদেশ ভ্ৰমণ কৰিবলৈ যায়। ময়ো যাম মৰ্তলৈ, কিন্তু নিজৰ খৰচত এই আপডেটেড খবৰবোৰ আনিবলৈ। সেই ভাইৰাছবোৰেনো কেনেকৈ আক্ৰমণ কৰে? শুনক, সোৱাইন ফ্লুবোৰতো আৰু সাংঘাতিক। তাৰে এটা বেমাৰী আমাৰ ইয়ালৈ পঠাই দিলে চব খতম। মুঠতে জ্বৰ পানী লগা হৈ অমৰ দেৱতাও মৰিব। আৰু এইডছৰ বিধ? সেইবিধো এবিধ। আমাৰ দেৱতাসকল এনেই কামাতুৰ। এই ভাইৰাছত আক্ৰান্ত এগৰাকী নাৰী যদি আমাৰ ইয়ালৈ পঠিয়াই দিয়ে তেনেহ'লে ধ্বংস অনিবাৰ্য। দেৱৰাজ, ইহঁতক প্ৰতিৰোধ কৰিব নোৱাৰি নেকি? ৰ'ব, একেদিনাই ইমানবোৰ প্ৰশ্ন নকৰিবচোন। আপোনালোক দুইজনে টিভি চেনেলৰ ইণ্টাৰভিউ লৈছে নেকি মোক? বাৰু, তোমাৰ খং উঠিছে, পাছত বাৰু জানি ল'ম। পিছে আমাৰ পত্নীসকল গ'ল ক'লৈ বাৰু? ৰাতিপুৱাৰ পৰা দেখা নাই। আইসকল আমাৰ গৃহতে আছে। মই যোৱাবাৰ মৰ্তলৈ যাওঁতে অসমলৈ গৈছিলোঁ নহয়। অসমৰ পৰা 2খনমান বিহু গানৰ CD আনিছিলোঁ। আইসকলে তাকেই উপভোগ কৰি আছে। থাকিব কলৈ, নোৱাৰো থাকিব কলৈ, তোমাৰ অবিহনে কতো মন বহে জাননে সঁচাকৈ, জাননে সঁচাকৈ। বঢ়িয়া লাগিল দেই, গা একেবাৰে ৰাইজাই কৰি দিলে দেই। এৰা পাই, আৰু ঢোলৰ মাতটো যে ইমান মিঠা। আমাৰ এওঁ ভাং খাই ডুমডুমকে বজাই থকা ডম্বৰুটোতকে বহুত ভাল। ইয়াতকেও এটা লেটেষ্ট আছে, চাব নেকি? চাম। পাতল হোৱাৰ বাবে শিমলুৰ তুৰাউৰে পাম্বুৰি জীৱন মনে মোৰ আশা কৰে। পাতল হোৱাৰ বাবে কি হ'ল, থৰ লাগিলে যে? হেৰা, মৰ্তত থকাৰ দৰে সুখ লাগিল দেই। এৰা, মোৰ ভোলানাথক যে বিহুৱাৰ সাজত ইমান ধুনীয়া লাগিছিল। আজিহে মই মোৰ মানুহজনক কাপোৰ কানিয়ে দেখিলোঁ। সেইবোৰ সপোনহে, আচল বিহু দেখিলে পাগল হৈ যাব। হেৰা, পাগল হৈ যোৱা বিহুও আছে নেকি? নহয়, ঠিক তেনে ক'ব খোজা নাই। মানে ক'ব খুজিছোঁ, আপুনি যদি বিহুৰাণীবোৰৰ বিহু এবাৰ চকুৰে চায় তেন্তে অসমেৰে আহিব কি নোৱাৰিব। সেই ভাগ্যনো আমাৰ ক'ত? তোমাৰ মানুহজনহে ভাল, ৰঙীন মানুহ, ভাল ঠাই ফুৰায়ো। ঠকহে, ক'তনো ফুৰাইছিল? আগতে মনে মনে যায়, কয় বোলে বিদেশলৈ যাওঁ, পৰিস্থিতি অধ্যয়ন কৰি আহোঁ। এবাৰ মোৰ সন্দেহ হ'ল, ইমাননো কি পৰিস্থিতি অধ্যয়ন কৰে। ক'লো ময়ো যাওঁ। তেতিয়াহে গম পালোঁ চব মিছা কথা। বিদেশলৈ মাত্ৰ অসমৰ মন্ত্ৰী MLA-বোৰৰ দৰে ফূৰ্তি কৰিবলৈহে যায়। তেতিয়াৰ পৰা মই সদায় লগে লগে যাওঁ। এৰা, আমিও যাব পৰা হ'লে? হেৰি, এটা কাম কৰোঁ ব'লক, প্ৰভুসকলৰ ওচৰলৈ যাওঁ। ঠিক কৈছে, বিহুৰ বতৰতে অসমলৈ দৌৰ প্ৰগ্ৰেম এটা কৰি আহোঁ, মানে পৰিস্থিতি অধ্যয়ন। মই এতিয়া প্ৰস্থানহে কৰোঁ নেকি? বহুত দেৰি হ'ল নহয়। সিফালে লক্ষীয়েও মোক বিচাৰি ফুৰিছে চাগে। বিচাৰি ফুৰিবলৈ নাই, সৌৱা এইফাললৈকে আহিছে।
লগত পাৰ্বতীও আহিছে। সৰ্বনাশ, ৰণচণ্ডী মূৰ্তি ধৰি আহিছে দেখোন। কিবা হ'ল নেকি? এই মাইকী মানুহবিলাকৰ পৰা উপায় নাই। আহা প্ৰিয়ে, যাবলৈ ওলাইছিলোৱে নহয়। হয় আই, যি গালি পাৰিব লগা আছে ঘৰত পাৰিবা, ইয়াত নহয়। যদি পাৰিব নালাগে কথা দিয়ক, মই যি ক'ম তাকে শুনিব। ঠিক আছে, মই কথা দিছোঁ। মানে আমি এইবাৰ বিহুত অসমলৈ যাব বিচাৰিছোঁ। মানে বিহুনো কি, কেনেকৈ হয় তাৰ অলপ আভাস লৈ আহোঁ। নাই নাই, অসমলৈ যাব নোৱাৰোঁ দেই। তাত বোলে বৰ গণ্ডগোল। বানপানীৰ সমস্যা, উগ্ৰপন্থীৰ সমস্যা, বাংলাদেশীৰ সমস্যা। তাত বোলে কেতিয়া কি হয় বুজাই টান। তাতে আকৌ সেই সোৱাইন ফ্লু নেকি? একো নহয়, অকলে নেযাওঁ নহয়, আমি সকলোৱে যাম। মানে আপোনালোক তিনিও আৰু আমি। আমি মানে? মই নাযাওঁ দেই, মোৰ কাম আছে। কি কামটো আছে জানো নহয়? দিনৰ দিনটো ভাংগাল খাই থকাৰ বাহিৰে আৰু কাম আছে জানো? বলক, আই মাতৃসকলে যদি ইচ্ছা কৰিছে চাই আহোঁ অসমৰ আপুৰুগীয়া বিহু। কিন্তু দেৱৰাজ, ভাইৰাছ। চিন্তা নকৰিব, মোৰ লগত এণ্টিবায়'টিক আছে। মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ। ভগৱান কৃষ্ণ দেৱৰাজ ইন্দ্ৰ লগত আহিছে সদাশিৱ, পাৰ্বতী আহিছে, লক্ষী আহিছে, শচী নাহিলে জানো হব। ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ, ভগৱান আহিছে বিহু চাবলৈ। ৰঙে ৰঙিলি ঐ বিহু আহি পালেহি ঐ, ফুলিলে ভেবেলি তগৰ ঐ আমাৰ বিহু চাবলৈ ঐ। দেৱগণ আহিছে মৰতলৈ, চাবি দাঁতে নালাগে তগৰ। সৌৱা পালোহি। ক'ত ক'ত? হৌ আছোৱা, সেই কাটাতাৰৰ বেৰাইদি যে মানুহবোৰ অহা যোৱা কৰি আছে তাৰ কাষতে সেয়াই অসম। আমি অতীতত অহাতকৈ বৰ সৰু সৰু যেন লগা নাইনে? এৰা, সৰু নহ'ব, চবে টনা আজোৰা কৰি কৰি নাইকিয়াই কৰি পেলালে। একেবাৰে মেকুৰী কাণখনৰ সমান হ'লগৈ। আৰু যিহে দিন আহিছে কিছুদিনৰ পাছত আৰু সৰু হ'বগৈ। পিছে দেৱৰাজ, এয়া কিহৰ কাটাতাৰৰ বেৰা? আৰু মানুহবোৰ যে পাৰ হৈ গৈছে সেয়া কোন? অ', সেয়া হৈছে অসমৰ বহু বছৰীয়া আন্দোলনৰ উপহাৰ। আৰু সেই যে মানুহবোৰ হৈছে আমাৰ অসমৰ সন্মানীয় অতিথি। মানে বুজা নাই। ইয়াতে যদি সকলো বুজা, তলত গৈ কি বুজিবা? দেৱৰাজ, আমি নহ'লে ইয়াতে নামো? নাই নাই নাই, ইয়াত নামিব নোৱাৰি। ইয়াত নামিলে বিপদ হ'ব। ফৰেনাৰ বুলি হৰাই থ'ব। আমি অলপ উজনিলৈকে যাওঁ। ব'লে বিহু চাবলৈ। হেৰা দেৱৰাজ, ঠাইবোৰ বৰ আচহুৱা আচহুৱা লাগিছে হে। আৰু বাট পথবিলাকো অচিনাকি, বিপদত নপৰোতো? ৰ'ব ৰ'ব, আপুনি চিন্তা নকৰিব। মই ইয়ালৈ মাজে সময়ে আহি থাকোঁ নহয়। মোৰ সকলো বাট পথবোৰ চিনাকি আছে। অঁ, এতিয়াহে বুজিলোঁ। সেয়েহে আপুনি মাজে মাজে স্বৰ্গৰ পৰা অন্তৰ্ধান হৈ আহি ইয়াত মজ কৰি থাকেহি। ৰ'বাচোন ৰ'বা, ইয়াতো আহি তোমালোকে ঘৰৰ চৰ্চাবিলাক নকৰিবাহি। পিছে এতিয়া আমি কোনফালে যাম? ৰ'ব, মোৰো বৰ পাজল লাগিছে। ঠাইবোৰ পটকৈ চেঞ্জ হৈ যায় নহয়। কিন্তু মোৰ টুৰিষ্ট গাইড আছে। ৰাজেন ৰাজেন চে, তুমি এইবোৰ কি পিন্ধি আহিছে হে? ভাল কাপোৰ এযোৰ পিন্ধি আহিব পৰা নাই? কথা ক'বলৈ আহিছে। যুগৰ বলত যেতিয়া আপুনি মোক টানি লৈ আহিব, ক'ত আছিলোঁ, কেনেকৈ আছিলোঁ, সেইবিলাকতো চিন্তাই নকৰে। যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিছোঁ। এটা কাম কৰক, মোক কাপোৰবিলাক আনি দিয়ক। চেণ্ডেলযোৰ আনি দিব। বৰ দিগদাৰি কৰি থাকে দেই। অ', হয় নেকি? ঠিক আছে। বাহ, এতিয়াহে ভাল লাগিছে।
পিছে হঠাৎ আহি ওলাল যে খবৰ এটাও নিদিলে এই এখেতসকল কোন ৰ'বা মই চিনাকি কৰি দিছোঁ এয়া প্ৰভু নাৰায়ণ বিষ্ণু নাইচ টু মিট ইউ আৰু এয়া নালাগে ক'ব নালাগে মই চিনি পাইছোঁ আপুনি শিৱগোসাঁই নহয় জানো অ' ভোলানাথ মই আপোনাক লগ পাবলৈ বিচাৰিয়ে আছিলোঁ কিন্তু কিয় মানে মোৰ ভনীজনী 2 বছৰমান হ'ল সদায় সোমবাৰে মন্দিৰলৈ গৈ আপোনাৰ নামত ব্ৰত ৰাখে কিন্তু দিনটো ঘূৰি নাহে পিছতহে গম পালোঁ সদায় সোমবাৰে মন্দিৰলৈ গৈ বেলেগ এটা শিৱৰ লগত বাইকত উঠি ঘূৰি ফুৰে এদিন বাইকত যি গ'লেই আৰু নাহিল হ'ব এইবোৰ আমি পাছতো পাতিম আমি মানে হঠাতে ওলালোহি কথাটো হ'ল মানে আমাৰ সকলোৰে অসমৰ বিহু চাবৰ মন গ'ল কি হ'ল হাঁহিলা যে বিহু চাব বিহু কি চাব চব পণ্ড বিহু চাবলৈ হ'লে আগতে আহিব লাগিছিল এতিয়াৰ বিহুত মিঠা নাই এতিয়াৰ বিহু তিতা যাওক উভতি যাওক তথাপিতো আহিলে যেতিয়া বিহু চাইহে যাম ইয়াত শুনিছোঁ বোলে বিহু ইমান মজা ঠিক আছে চাব খুজিছে যেতিয়া ব'লক অসমৰ ইয়াৰ বিহু নে মনুষ্যবোৰে কেনেকৈ ফিচিংকৈ চাই আছে পাই এৰা লাজ লাগি গৈছে পাই না আচলতে এইটো গেটাপত থকাৰ কাৰণে হৈছে এটা কাম কৰক বজাৰৰ ফালে যাওঁ ব'লক বজাৰো কৰা হ'ব আৰু বিহুৰ কাপোৰো লোৱা হ'ব ব'লক নাই নেযাওঁ দেই মনুষ্যবোৰে যিদৰে চাই আগতে আহি গম পাই গৈছোঁ নহয় হেৰা এটা কামকে কৰা তুমিয়ে বজাৰখিনি গৈ কৰি আনা আমি ইয়াতে ৰওঁ আৰু ATMত টকা আছে নহয় ক'ত টকা থাকিব এটা কাম কৰক আপোনালোকৰ সোণৰ মুদ্ৰাবিলাক মোক দি দিয়ক মই এক্সচেঞ্জ কৰি আপোনাৰ নামত একাউণ্টত জমা কৰি দিম হ'ব আজি টোটেল কালেকশ্যন কিমান হ'ল দিগন্ত বেছি নাই 14,000 হ'ব বাকী বহুত হ'ল হ'ব দে চিন্তা নকৰিবি উঠি যাব চিন্তা কৰিব নালাগে বিহু সন্মিলনলৈ আছে মাত্ৰ 4 দিন কালেকশ্যনেই হোৱা নাই কি যে হ'ব ডণ্ট ৱৰি মেন ফাংচনৰ টকাটো আমাৰ মেনেজ হৈ গ'ল এতিয়া আমাৰ পাৰ্চনেল কালেকশ্যনটোহে আৰু আৰে ভাই বিহু সন্মিলন যি হৈ থাকক আমাৰ কি আৰে চা আমাৰতো আপোনছে মতলব সেইটোতো হয় পিছে এটা কথা নহয় বিহুতেইতো আমি এটা হেভি অংকৰ কালেকশ্যন কৰি লওঁ বিহু সন্মিলনৰ ডেট পাৰ হৈ যোৱাৰ পিছত কালেকশ্যনেই কৰিব নোৱাৰোঁ তেতিয়া তেতিয়া চিন্তা নকৰিবি বিহু পিছুৱাই দিম বিশেষ অসুবিধাৰ বাবে অনিৰ্দিষ্ট কাললৈ বিহু কেনচেল দেখিলে প্ৰভু এয়াই বিহুৰ আৰম্ভণি দৃশ্য অৱশ্যে এয়াই আৰম্ভণি নহয় ইয়াৰ বহুত আগতেই আৰম্ভ হৈছে জুন জুলাই মাহত বিহু সন্মিলনবোৰ শেষ হ'ব তাৰপিছত 2 মাহমান ৰেষ্ট তাৰপিছত অক্টোবৰ নৱেম্বৰৰ পৰা আকৌ কালেকশ্যনত লাগি যায় বাৰু পিছে আমি এই পোচাকবিলাক এতিয়া কি কৰোঁ এইবিলাক চিন্তা কৰিব নালাগে এইবিলাক মই টোপোলা বান্ধি মোৰ ঘৰত থৈ দিম হেৰা যোৱাবাৰ তোমাৰ ঘৰত পোচাকবোৰ থওঁতে মূল্যৱান মণিমুকুতাবোৰ হেৰালেহে ধেতৰি নিগনিয়ে খালে চাগে বাৰু এইবাৰ মই ভালকৈ থ'ম ৰেডকিন টেডকিন দি দিম মাৰি পেলাম নিগনি বাৰু হ'ব চাওঁ এইডাল দিয়ক নাই এইডাল দিব নোৱাৰোঁ দেই এইডাল দিলে কিবা হাতখন খালী লাগে হে হয় নেকি ঠিক আছে তেনেহ'লে ৰাখক মানুহে সুধিলে ক'ব পাৰিব নতুন ষ্টাইলৰ লাখুটি বুলি এটা কাম কৰোঁ নেকি চাওঁ দিয়কচোন অকণমান ধৰক বাছ চাওঁ এতিয়া কোনো পাত্তা নাপাব বঢ়িয়া লওক হেৰি এটা কাম কৰোঁ হে আমি সকলোবোৰ একেলগে নাযাওঁ আপোনালোক দুজন ৰাজনৰ লগত যাওক শশী আৰু মই বেলেগে যাওঁ কিন্তু আপুনি ৰাস্তা পদূলি চিনি পাব জানো গুম হৈ যায় যদি মানে হেৰাই যায় যদি নেহেৰাওঁ চিনি পাম নহয় আমি 3 দিনৰ পাছত ইয়াতে লগ হ'ম কিন্তু সময়ত নোপোৱাহি যদি হে হ'ব অ' আহিলে আপোনালোকক বৰ ধুনীয়া লাগিছে দেই হ'ব যিয়ে আগতে আহিব মোবাইলত ফোন কৰি দিলেই হ'ল আচ্ছা মোৰ মোবাইল নম্বৰটো আছে নহয় আছে প্ৰভু এইকেইটা ৰাখক এইবোৰৰ আকৌ কি প্ৰয়োজন ভাল কথা ক'লে দেই প্ৰভু এইবোৰ কাৰণেতো যত চব গণ্ডগোল হাই কাজিয়া লুটপাট ঘোটালা প্ৰভু এইটো নহ'লে ইয়াত একো কামেই নাছিলে হেৰি নহয় অকণমান মোকো দিয়ক এই অ'ত ত'ত দিব লাগিব নহয় হ'ব প্ৰভু অলপ এওঁকো দিব
প্ৰভু অচিনাকি ঠাই অলপ সাৱধানে চলিব এইটো য'তে ত'তে নচলাব পুলিচে পালে শেষেই হ'ব হ'ব চিন্তা কৰিব নালাগে যোৱা প্ৰভু যাওক ব'লা হে ৰাজেন হয় এই ক'ৰবালৈ যোৱাৰ আগতে কিবা এটা খাই লোৱা হ'লে ভাল আছিল হয় নেকি ওচৰত এখন ধাবা আছে বলক তালৈকে বলক 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 হে ৰাজেন ধুবাই আজিকালি আহাৰো যোগান ধৰে নেকি তেৰি এ আই আপুনি মানুহ মাৰিব দেই ধোবা নহয় ধাবা ধাবা খোৱা বস্তু পায় অ' বলক 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 এ মৰিলো ভোকত মৰিলো বলক 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 বড্ড ভোক লাগিছে বলক গোলাপ ফুলৰ বাগিচা দেহা ঐ সযতনে ৰাখিবা অচিনাকি ভোমোৰা দেহা ঐ পৰিবলৈ নিদিবা অচিনাকি ভোমোৰাই ফুলৰে মচুহি খায় সেইকাৰণে গোলাপ ফুল দেহা ঐ কলিতে ৰহি যায় হেৰা ৰ'বাচোন ৰ'বা সেয়া কি হৈছে হে লাডেন হাত তেৰি লাডেন নহয় হে ৰাজেন ভাতোপা খাই লৈ ভাঙোপা টানি জিভা নুঘূৰাই হ'ল বাৰু হ'ব মই সুধিছোঁ কোৱাচোন কি হৈছে তাত বহাগৰ বিহুত নাচিবলৈ নাচনীবিলাকে প্ৰেক্টিচ কৰি আছে নাচিছে অ বোলাচোন চাওঁগৈ চাব হা বলক আহক ঐ কুমলীয়া যুৱন্তী দেহা ঐ সযতনে ৰাখিবা অচিনা হাতৰ পৰশ দেহা ঐ পৰিবলৈ নিদিবা অচিনাকি ভোমোৰাই ফুলৰে মচুহি খায় সেইকাৰণে গোলাপ ফুল দেহা ঐ কলিতে মৰহি যায় সেইকাৰণে গোলাপ ফুল দেহা ঐ কলিতে মৰহি যায় আহক আহক সোমাই যাওক ভিতৰলৈ যাওক অঁ একো নাই ভিতৰলৈ যাওক দেহা ঐ পৰিবলৈ নিদিবা অচিনাকি ভোমোৰা দেহা ঐ পৰিবলৈ নিদিবা গোলাপ ফুলৰ বাগিচা দেহা ঐ সযতনে ৰাখিবা অচিনাকি ভোমোৰা দেহা ঐ পৰিবলৈ নিদিবা অচিনাকি ভোমোৰাই ফুলৰে মচুহি খায় সেইকাৰণে গোলাপ ফুল দেহা ঐ কলিতে মোৰ হ'ব হ'ব হৈ যাব ৰজি চাওঁ অকণমান এইফালে আহাচোন তোমাৰ মানে কঁকালটো অকণমান ইয়াত ধৰিবা ইয়াত ইয়াত দেখিছা কম হৈ আছে অলপ এনেকে 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 তোমাৰ কঁকালটো কিন্তু বৰ শ্লিম দেই মেইনটেইন কৰিছা কিন্তু দেই বঢ়িয়া বঢ়িয়া প্ৰেক্টিচ কৰিবা প্ৰেক্টিচ এনেকে 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 হাতখন এনেকে 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 মানে হাতখন মেলি নহয় জপাই জপাই এনেকে হ'ব আজিলৈ সামৰোঁ ঠিক আছে যোৱা কাইলৈ ছেম টাইম অ'কে ৰজি যোৱাগে দেই ববি পল্লৱ দা মোৰ নাচটো একেবাৰে হোৱা নাই নহয় হৈছে তুমি মানে আৰু অলপ ট্ৰাই কৰিব লাগিব অলপ খুলি নাচিব লাগিব খুলি নাচিব লাগে ঠিক আছে ধেত তোমাক চলাৰ বুটাম খোলাৰ কথা কোৱা নাই নহয় তুমি দেখোন কৈছিলা খুলি নাচিব লাগে আহা মই এইবোৰ খোলাৰ কথা কোৱা নাই নহয় খুলি নাচিব লাগিব মানে অলপ তুমি ফ্ৰীলি নাচিব লাগিব হা এইবোৰ য'তে ত'তে নখোলে নহয় এইবোৰ প্ৰাইভেটকৈ খুলিব লাগে মানে অকলশৰে তুমি কিন্তু বৰ দুষ্ট পল্লৱ দা এটা কথা নহয় তুমি এইবাৰ মোক বিহু কৰি কৰাবানে নাই কোৱা না
যোৱাবাৰ তুমি বিহু কৰি এৱাৰ্ড দিম বুলি বহুত সৰকালা কিন্তু তেতিয়া অলপ প্ৰব্লেম আছিল কিন্তু এইবাৰ কনফাৰ্ম এইবাৰ প্ৰায়বিলাক বিহু সন্মিলনতে মোৰ নিজৰ জাজ থাকিব আৰু মইতো তেওঁলোকক তোমাৰ কথা কৈয়ে থৈছোঁ কিন্তু প্ৰাইজ মানি 60-40 অ'কে অ'কে কোনো কথা নাই মোক মুঠতে এৱাৰ্ড লাগে তুমি এইবাৰ মোক বেষ্ট বিহুৱতী কৰাবই লাগিব প্ৰমিছ কৰা প্ৰমিছ মুঠতে ধৰি লোৱা মেচ ফিক্সিং তেনেহ'লে আজি আপোনালোক কোন কোন আপোনালোক কি লাগে ইয়াত কি লাগে এ নাই নাই মানে আমি মানে ওচৰৰে মানে আমি গোটেইবিলাক ওচৰৰে আমি মানে বিহুৰ ৰিহাৰ্চেল চাবলৈ আহিছিলোঁ ৰিহাৰ্চেল চাবলৈ আহিছিলে হয় ৰিহাৰ্চেল শেষ হৈছে যাব পাৰে পিছে আপোনালোকৰ প্ৰেমালাপৰ আখৰাখন এতিয়া আৰম্ভ হৈছেহে হোৱাট ডু ইউ মিন অ' নহয় নহয় মানে এখেতে মানে আচলতে আপোনালোকৰ আখৰাটো ভাল হোৱা বুলি কৈছে আৰু নৰ্তকী কেইজনীকো কিন্তু বেছ ভাল লাগিছে দেই মোক চম্ভালি কথা ক'ব দেই এই মন্তু মন্তু এই মন্তু ক'ত আছা হে ৰিহাৰ্চেলৰ সময়ত ক'ৰ যাতা মানুহ সোমোৱাই দিয়া হে বেগেটো উলিয়াই দিয়া কাম নাই পন নাই আপোনালোক দয়া কৰি ইয়াৰ পৰা ওলাই যাওকচোন চাওকচোন ইমান কষ্ট কৰি আমি গুৱাহাটীৰ পৰা ডেন্স ডাইৰেক্টৰ আনি ইয়াত বিহু শিকিছোহি তেখেতৰ যদি কিবা খং উঠিবলৈ হয় আমাৰ এই গোটেইবিলাক বন্ধ হ'ব প্লিজ প্লিজ ওলাই যাওক প্লিজ হ'ব হ'ব আমি যাম হয় হয় হেৰি আমি ইয়াৰ পৰা যোৱাই ভাল হ'ব বলক 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 দেখিলে নহয় বিহু এনেকুৱাই আৰু এৰা এৰা মোৰ ক্ৰোধ অহাৰ আগতেই ইয়াৰ পৰা যোৱাগেই ভাল হ'ব আহক আহক ক্ৰোধ নকৰিব এই আহক আহক বলক 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 কুল পল্লৱটো কুল এইবিলাক ইমান চিৰিয়াছলি কিয় লৈছা প্লিজ টেনশ্যন নাখাবা না অ' দাদা অ' আপুনি ইমান খং নাখাবচোন আচলতে কথাটো কি হৈছে জানেনে নাই আপুনি যে ইয়াত বিহু শিকাবলৈ আহিছে সেয়া আপোনাক চাবলৈহে মানুহে ইমান ভিৰ কৰিছেহি অঁ হেৰি কৰক আপোনালোকে বহি কথা পাতক কিবা ঠাণ্ডা চাণ্ডা খাব নেকি হে নালাগে ঠিক আছে তেতিয়াহ'লে মই বাহিৰতে ৰৈছোঁ ৰজি তুমি ছাৰক অকণমান ঠাণ্ডা কৰোৱা আকৌ বাপৰে ইমান খং নে প্লিজ খং নকৰিবা না খং মোৰো উঠিছিল পিছে ধৈৰ্য ধৰিলোঁ বুলিহে বাপৰে ই দেখোন আমাৰ কামদেৱতকৈ খুব চৰা এৰা পিছে মই সাপ দি ভস্ম কৰি দিব বুলি ভাবিছিলোঁ আমাৰ সাপৰ ইয়াত মৰ্তত একো কাম নহয় নহয় আমি পৰোক্ষভাৱে ইয়াত একোৱেই কৰিব নোৱাৰোঁ এই মৰ্তত আমাৰ শক্তি অচল পিছে বিহুটো বৰ ভাল লাগিছিল ৰাজেন ক'ত জানো ক'ত গ'ল ইয়াৰ পিছত কলৈ যাব লাগিব তাৰো এটা আলোচনা কৰিব লাগিছে এৰা এৰা নহ'লে মই এটা কামকে কৰোঁ নেকি তেওঁ ওচৰতে আছে নেকি চাই আহোঁ এবাৰ দূৰলৈ যাব নালাগে হেৰাব হ'ব বাৰু তুমি কিন্তু জীৱনত আটাইতকৈ ভাল কাম আজিহে কৰিলা দেই ভাল কাম মানে মই বুজা নাই অলপ ছাইড কাটি দিলা যে বৰ ভাল কৰিলা ইমান দিনৰ মূৰত অকলে অকলে ঘূৰি হনিমুনলৈ মনত পৰিছে নহয় যা দুষ্টটো হেৰা সেইটো কি মানুহবোৰে যে জুম পাতি প্ৰসাদ খোৱা দেখাইছে অ' সেইটো হৈছে আমাৰ অসমীয়াসকলৰ বাবে বিহাৰীসকলে তৈয়াৰ কৰা এবিধ টেঙা ঘামৰ পানী নাম ফুচকা বা পানীপুৰি 5 lakhs হ'ব মই মেনেজ কৰি দিম অ'কে ঠিক আছে অঁ হ'ব মই থৈছোঁ পিছত কল কৰিম হ'লনে নে আৰু কিবা ল'বা ক'তনো হৈছে একো হোৱাই নাই এয়া চানি আৰু মোৰ মা পাপাৰ কাৰণেহে ল'লোঁ পম্পীৰ কাৰণেতো বিহু বুলি কিবা এটা ল'বলৈকে আছে কিয় তাই কালি মাৰ্কেটিং কৰিম বুলি মোৰ পৰা 10,000 টকা লোৱা নাই সেয়া তাই যি কৰে কৰিব বিহু বুলি তাইক আমি একো এটা নিদিম নে অ' তাইৰ কাৰণে মিনি স্কাৰ্ট এটাও ল'বলৈ আছে নহয় আৰু তোমাৰ বাবে মইনো ক'ত ল'লোঁ বিহু বুলি কিন্তু পাটৰ কাপোৰ এযোৰ ল'বই লাগিব দেই নহ'লে বিহু সন্মিলনলৈ কি পিন্ধি যাম অ' শুনা যাওঁতে অংগৰাজত সোমাই যাম দেই বিহুৰ আগদিনাখন ফেচিয়েল কৰিবলৈ বুক কৰি থৈ যাব লাগিব নহয় বাৰু ব'লা হেৰা আৰু এটা কাম কৰি যাম দেই কি ওচৰতে ফাল্গুনিত সোমাই শাৰী কেইখনমান আছে লৈ যাম শাৰীও ল'বা বিহুত কি এইবাৰ তুমি শাৰী পিন্ধিবা নেকি বিহু হ'ল বুলি আৰু মেখেলা চাদৰবোৰকে পিন্ধি থাকিম নে ঠিক আছে যি মন যায় ল'বা ব'লা
শুনিলা, এয়াই বিহুৰ বজাৰ। এফালে বস্তুৰ জুই চাই দাম, আনফালে ৰং ৰইচ। কৰিবই দিয়াচোন, বিহুতহে কৰে। আমাৰ দেখোন 12 মাহে বিহু। অঁ, আৰু এটা কথা, মানুহজনে কি ফাল্গুনী নে কি সেইখনৰ কথা ক'লে, ব'লাচোন তাৰ পৰা মোকো তুমি শাৰী দুখনমান কিনি দিবা। এইবোৰ শাৰীকে পিন্ধি পিন্ধি আমনি লাগি গৈছে। অ' তোমাৰো মানে বিহু বজাৰ কৰিবৰ মন গ'ল ন? কি বুলিয়ে ভাবে। তই বিহু বুলি ভাল কালেকশ্যন এটা কৰিছ দেই। নাই বেছি নাই, আজিকালি ইনকামো নাইকিয়া হ'ল নহয়। তাতে আজিকালি মানুহবোৰো টেঙৰ হ'ল। মাৰোৱাৰী পতিলৈতো তই যাবই নোৱাৰ। দোকানীবোৰ উঠি আহি কেতিয়ানো ঘেৰাও কৰি পেলাব পাত্তাই নাপাবি। এৰা পাই, মোৰো পকেট খালি। ইফালে বিহুটো আহি পালেহি, মাইকী মানুহৰ ফৰমাছ বহুত। কিনো কৰোঁগৈ একো ভাবি পোৱা নাই দেই। ক'ৰবাত কিবা কুন্দা এটা পাইছনে? ক'ৰবাত কোনোবাই শিৱৰ প্ৰসাদ খাইছে যেন পাইছো। তই কিন্তু এতিয়া তাত বহিবগৈ নালাগে দেই। বল। ঐ নবহো কালেকশ্যন মানে ৰাজহুৱা স্থানত ধূমপান অপৰাধ মানে ফাইন। বই তুমিহে টানিছা। আহা আহা ভক্তসকল, তোমালোকেও গ্ৰহণ কৰা। কি কলি? এই হেড কনিষ্টবল অৰুণ দা ধৰাক ডিউটি টাইমত ভাং খুৱাব খুজিছ, তাকো এই পাব্লিক প্লেচত। তোৰ নাম কি? ভোলানাথ। বা বঢ়িয়া নাম, ভোলা উপাধি নাথ, ভোলানাথ। অ' এইডাল ত্ৰিশূল নেকি? ত্ৰিশূল নহয়, নতুন ধৰণৰ লাখুটি। তেতিয়া আচল কথালৈ আহো। এৰা, তই পাব্লিক প্লেচত ধূমপান কিয় কৰিছ? কি পেলেচ? পাব্লিক প্লেচ মানে ৰাজহুৱা স্থানত তই ধূমপান কৰিছ। জৰিমনা দে দে উলিয়া। দে নহ'লে থানালৈ নি পেটাম বাপেকে। মোৰ হাতততো একো নাই, আৰু মইনো কি কৰিলো? আমাৰ তাততো মই প্ৰসাদকণ য'তে ত'তে গ্ৰহণ কৰোঁ, তাততো কোনেও একো নকয়। তহঁতৰ সেই ঠাই কানুন আৰু মোৰ ঠাই কানুন বেলেগ, বুজিছ? কি আছে দে বুলি কৈছিলো। আজি যেনিবা ঘৰৰ পৰা ওলাই আহোঁতে শিৱ মন্দিৰত সেৱা এটা কৰি থৈ আহিছিলো, যাতে মোহনীটো ভাল হয়। শিৱই তেনেহ'লে চকু মেলি চালে। 50-50 দেই। সেইকাৰণেতো আপোনাক অকলে যাবলৈ নিদিওঁ। অকলে ওলাই গৈ সেকাটো পালে নহয়। মই কিবা কামত গৈছো, আহিম নহয় মই ঘূৰি, মোক বিচাৰি যায়। কিমান নিলে? নাজানো, হিচাপ নাই। কালি বিষ্ণুৱে হাত খৰচ হিচাপে দিছিল, চব নিলে। পিছে বিষ্ণুহঁত ক'ত? গাঁৱৰ ফালে থৈ আহিছোঁ। গাঁৱত বিহু চোৱাই নাই নহয়। এনেই সময় কম, তাতে আকৌ আপোনাক বিচাৰোঁতে এপৰ গ'লেই। ব'লক গাঁৱলৈকে যাওঁ, ব'লক ব'লা। আমাৰজনক বা পালেনে নাই? বিদেশত আহি কাৰোবাৰ আপোন মানুহ হোৱা নাইতো। কি যে চিন্তাবোৰ কৰা, শিৱই তেনে কাম নকৰে। আমাৰ এওঁ বা ইন্দ্ৰ হ'লে বেলেগ কথা আছিল। ৰ'বাচোন ৰ'বা, মই এটা কথা ভাবিছোঁ। আমি অলপ গাঁওখনকে ভ্ৰমণ কৰোঁ, গাঁৱৰ মানুহৰ সুখ দুখবোৰ বুজ লওঁ। এইবাৰ নহ'লে তই কিবা এটা কৰ। অহাবাৰলৈ চাবিচোন তহঁত দুটাক বিহুত কিমান ধুনীয়া ধুনীয়া চোলা আনি দিম। সদায় তেনেকৈ কৈ ঠগি আহিছ। লগৰ ছোৱালীয়ে বিহুত সদায় নতুন কাপোৰ পিন্ধে, আমাৰহে নাই। আমাৰ বিহু নতুন কাপোৰ পিন্ধিবলৈ মন নাযায় নেকি? সদায় বজাৰলৈ যাব, সদায় সুদা হাতেৰে ঘূৰি আহিব। তই ডাঙৰটো হৈ অকণমান বুজচোন। তয়ে যদি নুবুজ, এই সৰু ছোৱালীজনীক মই কেনেকৈ বুজাম কচোন? বিহু আহি পালেহি, পিঠা এটাও বনাব পৰা নাই।
মানুহজনে আজি 2 মাহৰ পৰা ইমান কষ্ট কৰিছে তহঁতি দেখা নাই মোৰ দেখিলেই বেয়া লাগে যি পাইছো খাওঁতেই গৈছে বস্তুৰ দামে আকাশ পাইছেগৈ তই দেখা নাই এইবোৰ কথা কৈ থাকি লাভ নাই মুঠতে মোক বিহু নতুন চোলা লাগিবই নহলে নহলে কি কৰিবি নহলে মাৰিবি মোক মাৰি পেলা দিনৰ দিনটো হাজিৰা কৰি দুবেলা দুসাঁজ খাবলৈ নাই বিহুৰ কাপোৰ লাগে নতুন চোলা লাগে আমাৰ দুখীয়াৰ বাবে বিহু নহয় বিহ কিয় আহে এই বিহু প্ৰতি বছৰে ঘূৰি অন্তৰত দুখ দিবলৈ এই বিহু কিয় আহে হে ৰাজেন আৰু কিমান দূৰ হে নাই আৰু অলপ দূৰ আছে ব'ল ভৰি একেবাৰে বিষাই গৈছে হে হয় নেকি তেতিয়াহ'লে ইয়াতে বহি অকণমান ৰেষ্ট লৈ লওঁ বহক এতিয়া ইচ্ছা কৰিলে আপুনি এচিলিম ইয়াতে ভাং জ্বলাই ল'ব পাৰে দমটো অকণমান আহিব কি নাই পুলিচৰ চিন্তা কৰিব নালাগে এই ভাগে আৰু নহ'ব দেই হুঁচৰি গাব নোৱাৰি আৰে কালেকশ্যনো হয় কিমান আৰু আমি মাৰিমনো কিমান এৰাও তই মাধৱক বুজাবিচোন চাওঁ মেচটো দেচোন চোৰটা জ্বলাই লওঁ মেচ মোৰ ওচৰত নাই হৈ মানুহকেইটাৰ ওচৰত হ'ব পাৰে ব'ল সিহঁতৰ ওচৰলৈকে যাওঁ ব'ল হেৰি মেচ আছে নেকি হে এইটো দেখোন ভাল আয়োজন বহ আমিও অকণমান ইয়াতে বহো না বহা সকলোৱে মিলি প্ৰসাদকণ গ্ৰহণ কৰোঁ পিছে ইমান খং খাই আহিছে যে কি হ'লনো ক'ব নাপায় তথাপিও কৈছোঁ বাৰু আমাৰ গাঁৱৰ ৰাইজে বিহু সময়ত বছৰি হুঁচৰি গাই সময় কৰে আৰে হুঁচৰি চাই কেইটা আৰু তাতে কালেকশ্যনো নহয় মই সদায় কৈ আছোঁ আৰে গাঁৱত বিহু সন্মিলন পাতোঁ আৰে চহৰৰ পৰা আৰ্টিষ্ট আনো আৰে কালেকশ্যনো ভাল পকেটো গৰম গাঁও গৰম আৰে নুশুনা আজি ক্লাবত দম দি থৈ আহিছোঁ সন্ধিয়ালৈ বিহুত ফাংচন পতাৰ ডিচিশ্যন হ'বই লাগিব নহ'লে সেই বুঢ়াকেইটাৰ মূৰ টঙনিয়াই ভাঙিম বিহুত হুঁচৰি যোৱাই আহি গৃহস্থক আশীৰ্বাদ এটা দিয়ে এয়া ভাল কথাহে সেইদিন আৰু নাই এতিয়া বিহুৰ আশীৰ্বাদ হয় আপোনাৰ টকা চাই আপুনি টকা দিব আপোনাৰ আশীৰ্বাদ লানি নিচিগা আৰু যদি আপুনি হুঁচৰিক লুচি ভাজি খুৱাই তেনেহ'লে আপোনাৰ চোতালত ভৰি দিবলৈ ঠাই নাই আৰু যি দিব নোৱাৰে তাৰ আশীৰ্বাদো ছুটি আৰু সেই পথ পাকি জুৰিবলৈও মানুহ নোলায় বনাওক এইবোৰ কথা শুনি থাকিলে মোৰ মাথাটো কিবা গৰম হৈ উঠে সোনকালে বনাওক অকণমান ময়ো ধৰি আইহঁতৰ ওচৰলৈ যাওঁ সিফালে বা আকৌ কি হৈছে লওক এইফালে আহকচোন কি হ'ল সৌফালে চাওক কোনফালে সৌৱা ক'ত আছিলে ইমান সময় মোৰ লগত যদি ফুৰিবলৈ মন নাই তেনেহ'লে আগতেই ক'ব লাগিছিল লোকৰ মতা মানুহ মাইকী মানুহৰ শাৰীৰ আচলৰ আৰে আমাৰ হে শুনাচোন মোৰ কথাটো কোনো কথা শুনিবলৈ মন নাই এই মানুহটোৰ পৰা উপায় নাইকিয়া হ'ল হ'লেও মই তোমাক কেতিয়াও ফাঁকি কোৱা নাই চোৱাচোন আমাৰ বিষ্ণুৰ কিমান পত্নী দেৱৰাজ ইন্দ্ৰৰ কুকৰ্মৰ কথা তোমাক মই নকওঁৱেই মোৰ কিন্তু তোমাৰ বাহিৰে কোনো নাই চোৱাচোন মই কিমান পত্নীভক্ত পালেনে আৰু লগ এৰি নহ'ব ভোলানাথৰ এই চিলিমটো এইকেইদিন আপোনাৰ ওচৰতে ৰাখক দেখিব সকলো সমস্যা শেষ পিছে ভোলানাথ ৰাজেন ক'ত মোক আপোনালোক এইফালে আছে বুলি কৈ আধা ৰাস্তাৰ পৰাই গ'ল কিবা খাদ্য বিচাৰি গৈছে পিছে আপুনি হঠাতে অন্তৰ্ধান হ'ল যে নক'ব আৰু বৰ বিপদত পৰিলোঁ মই প্ৰসাদকণ গ্ৰহণ কৰি থাকোঁতেই ৰঙা মুকুট পৰিহিত হাতে হাতে দণ্ড সহিত কেইজনমান মনুষ্য ওলালহি তাৰ পাছত
বুজি পালো, সেয়া হ'ল এইখন দেশৰ প্ৰহৰী। আপুনি তেওঁলোকক উচিত দণ্ড নিদিলে কিয়? কেনেকৈ দিম প্ৰভু? আপুনিয়েতো কৈছিল যে ইয়াত আমাৰ শক্তিৰ একো কাম নাই। হয়, কৈছিলোঁ আমাৰ শক্তি ইয়াত প্ৰয়োগ হ'ব, অৱশ্যে প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱেহে। তেনেহ'লে প্ৰভু, সেই যে দুখীয়া পৰিয়ালটো, সিহঁতক আমি অলপ সহায় কৰিব পাৰোঁ দেখোন। আই ঐ দেহি, পৰিয়ালটোৰ কি যে দুখ। বিহুৰ বতৰত ল'ৰা ছোৱালীকেইটাক কাপোৰ দিবলৈও ধন নাই। ইমান দুখ লাগিল পাই। তেনেহ'লে প্ৰভু, আপুনিয়ে সেই পৰিয়ালটোক পৰোক্ষভাৱে সহায় নকৰিলে কিয়? এৰা প্ৰভু, সেই ল'ৰা ছোৱালীহাললৈ বৰ মনত পৰিছে। পাৰিলে কিবা কাপোৰ কানি দি। এবাৰ এটা বিহুত আমি সহায় কৰি কি লাভ হ'ব? পাছৰবাৰ কি হ'ব? আৰু এনেদৰে পোৱা সহায়ে মানুহৰ অভ্যাসবিলাক বেয়া কৰে। পাছৰ কথা পাছত দেখা যাব। মুঠতে এই বিহুত এই পৰিয়ালটোলৈ আমি কিবা এটা উপহাৰ দি যাওঁ। ঠিক আছে, যি ভাল দেখা। পাছে ৰাজেন ইমান সময়লৈকে ক'ত? খাদ্যকে বিচাৰি ফুৰিছে নেকি? এৰা প্ৰভু, মই বিচাৰি যাম নেকি? নালাগে যাব। আকৌ অন্তৰ্ধান হ'বগে নালাগে। ইয়াত আপোনাৰ নন্দী ভিংগী কোনো নাই নহয় বিচাৰি ফুৰিবলৈ। হ'ব, নালাগে বিচাৰি যাব। ময়ে ইয়াৰ পৰা কিবা এটা কৰিছোঁ। ইমান ধুনীয়া কাপোৰ কোনে আনিলে? কোনে আনিব? দেউতাই মনে মনে আনি থৈ গৈছে। দেউতা কিন্তু বেলেগ মানুহ দেই, ইনে কন্দা কটা কৰিলে। হৌৱা দেউতা। দেউতা, অ দেউতা, তই যে ইমান ভাল, এই কাপোৰকেইটা মনে মনে আনি থৈ ক'লৈ গৈছিলি? দেউতাই কিন্তু ভাল কাপোৰ পচন্দ কৰিব পাৰে দেই। ঐ, আমি এইখিনি পিন্ধি চাওঁগে ব'ল। ব'ল ব'ল, আহ। ইমান ধুনীয়া আছিলা ন? অঁ। ক'ত পালে পইচা? কৰবাত মাটি বন্ধকত থোৱা নাইতো। কি হ'ল? মনে মনে থাকিলে যে? নে কৰবাত চুৰি তাৰি কৰি? এইজনী এইবোৰ কথা নকবিচোন। এইবোৰ মই একো কৰা নাই অ'। নৈৰ কাষৰ মাটি কোনে বন্ধকত ল'ব? এনেও অহা বছৰ বানে উটুৱাই নিবই। তেনেহ'লে ক'ত পালে ইমানবোৰ বস্তু কিনিবলৈ টকা? আচলতে মই তোক কোৱাই নাছিলোঁ। মই আচলতে চহৰত মানুহ ঘৰত কাম কৰিছিলোঁ। তাতে পইচা অলপ জমা আছিল। ধাৰেও ল'লোঁ অলপ টকা। মানুহ ঘৰ বৰ ভাল জাননে? তাৰেই চোলা কাপোৰ ল'লোঁ। এৰা, এতিয়াহে মোৰ মনটো হাত পৰিছে। নহ'লে মই বেয়া চিন্তাবিলাককে কৰি আছিলোঁ নহয়। আৰু ইহঁতিও যে কিমান ভাল পাইছে। তোৰো যোৱাৰ কথা। বল বল ভিতৰলৈ যাওঁ। এতিয়াহে ভাল লাগিছে পাই। ল'ৰা ছোৱালীহালৰ মুখৰ হাঁহিটো যাতে সদায় একে থাকে। এৰা, ঠিক কথা কৈছে। মই হোৱা হালে এই ফেৰা কাম কেতিয়াবাই কৰিলোহেঁতেন। আপোনালোকৰ দৰে ইমান সময় নলগালোহেঁতেন। মোৰ চব সিদ্ধান্ত তৎক্ষণাত। সেয়েহে নিজৰ ল'ৰাটো চিনি নাপাই মূৰটো কাটি পেলালে। মই গণেশৰ কথা কৈছো। বেচেৰা হাতীটোৰনো কি দোষ আছিল? সিটো অকাৰণতে মৰিব লগা হ'ল। তাৰ খবৰ কোনোবাই ল'লেনে বাৰু? ৰাজেন আহিছে, ৰাজেন। আহি গ'লো প্ৰভু। অ' আহিলা? পিছে হাতত এয়া কি? এয়া মাজুলীৰ দৈ, চিৰা, গুড়। অ' বিহুত জলপান নাখায় জানো? অ' আপোনালোকেতো একো খোৱাই নাই চাগে, নহয় জানো? খালো নহয়। কি খালে? কেলে? এওঁৰ কাৰণে দিনটো হাবাথুৰি খোৱা নাই জানো? পিছে সূৰ্যদেৱো যাবৰ হ'ল। ৰাতি থকাৰ ব্যৱস্থা কিবা কৰিলা জানো ৰাজেন? অ' ইয়াত থকাৰ ব্যৱস্থা নাই নহয়। টাউনলৈ উভতি যাব লাগিব। তাতে হোটেল বুকিং আছে। নাই, আজি উভতি নাযাওঁ দেই। গাঁওখন দেখাই নাই, গাঁৱৰ বিহু দেখাই নাই। কাইলৈহে উভতি যাম। পিছে ৰাতিটো থাকিব ক'ত? কিয়? মোৰ মন্দিৰ নাই জানো? অ' শিৱ মন্দিৰ, গেষ্ট হাউচ। তাত আপুনি কেনেকৈ থাকিব? তাততো আপুনি থাকিয়েই পোৱা নাই। থকা হ'লে অটবোৰ সোমবাৰে সোমবাৰে অহা মানুহবিলাকৰ দুখ দুৰ্গতিবিলাক একেই থাকেনে? ৰ'বাচোন, চব সময়তে পেংলাইখন কৰি নাথাকিবাচোন। মুঠতে মই আৰু পাৰ্বতী আজি ৰাতিটো মোৰ সেই কিবা বোলনে গেষ্ট হাউচতে থাকিম। আৰু আমি? মোৰ তালৈকে যাব পাৰে। মোৰ তালৈকে যাব পাৰে? হেৰি, ইমানখিনি মানুহ থাকিব ক'ত? অৱশ্যে প্ৰভু এটা কাম কৰিব পাৰে। আপোনালোকৰ VIP গেষ্ট হাউচ এটা আছে নহয়, তালৈকে যাব পাৰে দেখোন। মানে ক'ত? নামঘৰত।
ময়ো তাতে থাকি যাম আহল বহল ঠাই বলক চিন্তা কৰিব নালাগে মাজুলী দৈ চিৰা গুড় আছেই বলক বলক আহক 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 Your imaging effects library is burned out. কিনো চাবা এইবোৰ দিনৰ দিনটো একেটা বাতৰিকে অকাই পকাই দি থাকে চিৰিয়েলো সেই একেখনেই আজিৰ পৰা 5 বছৰমান আগতে চোৱা একেখনেই মানুহবোৰ বুঢ়াও নহয় অথনি আপুনি বাথৰুমত থাকোঁতে গান এটা চালোঁ ইমান লাজ লগা সেইবোৰনো বাৰু মধ্য মানুহে একেলগে মাক বাপেক পুতেক জীয়েকে কেনেকৈ চাই আৰু সেয়া হৈছে নতুন যুগত সমানে খোজ কঢ়া পিছে মৰ্ত্যৰ যুগ যেনেকেহে চলিছে বৃত্তাকাৰ পথত ঘূৰাৰ দৰে আদিম যুগ পাবলৈ আৰু বেছি পৰ নাই চাওঁ বেলেগ এটা চেনেলত দিয়কচোন আহিছে দৈ বানৰে বিচনীলৈ আহিছে দৈ বানৰে বিচনীলৈ তোমাৰো বিহনে নাথ নাৰায়ণে ৰামকা ধৰিবলৈ পাতল হোৱাৰ বাবে শিমলুৰ তুৰা উৰে সালাম প্ৰভু সালাম আচ্ছা বিহু বুলি শুভেচ্ছা এটা দিয়াই নাই নহয় বিহু শুভেচ্ছা জনাল দেই প্ৰভু বেয়া কিন্তু নাপাব দেই বিহু বুলি মানে অকণমান দি আহিলোঁ দেই আচলতে কথা হ'ল কি জানে বিহু বুলি চবেই ফুৰি গৈ কয় নে ঢুলীয়াই নাচনীৰ লগত প্ৰেমিকাই প্ৰেমিকৰ লগত আকৌ চৰকাৰী বিষয়াই ঘোষৰ ৰখাৰ লগত আৰু মই মোৰ এই প্ৰিয় পানীৰূপীৰ লগত আচলতে কি জানে চবৰে মানে বেলেগ বেলেগ টেষ্টটো প্ৰভু তোমাৰ কিন্তু টেষ্টটো সদায় একেবাৰে টপ ক্লাছ দেই সদায় একে বেন আমাৰ কিন্তু বেন চেন নাও যি পালোঁ তাকেই খালোঁ গেলা পালেও খালোঁ ৰঙা পালেও খালোঁ প্ৰভু ৰঙা খালে কিন্তু গেলেমাৰটো অলপ বাঢ়ে দেই প্ৰভু তোমাৰ কিন্তু গেলেমাৰটো দিনক দিনে অলপ বাঢ়ি গৈছে দেই তোমাৰ বোলে মানুহ অহাটো আজিকালি এটা ফেশ্বন হৈ গৈছে নহয় কিন্তু এটা কথা দেই প্ৰভু তুমি আকৌ চবকে বৰ দিন দিবা দেই অৱশ্যে আজিকালি যুগত তোমাৰ বৰ এটা ইম্পেক্ট নহ'ব যেনেই লাগে এটা কথা পিছে তোমাৰ গাত আকৌ দোষ নাই দেই চবফালে ভেজাল গাখীৰ ভেজাল দৰৱ ভেজাল খাদ্য ভেজাল টকা ভেজাল মানে ডুপ্লিকেট নোটৰ কথা কৈছোঁ দেই তাৰোপৰি কি জানা প্ৰভু প্ৰেমটো ভেজাল এই ক্ষেত্ৰত তোমাৰ বৰটো যে ভেজাল নহ'ব তাৰ কি মানে আছে প্ৰভু কেতিয়াবা মানে এনেকুৱা ভাৱ হয় নহয় তুমি নাহে নেকি এই যেনি তেনি হোৱা গণ্ডগোল বোমা বাৰুদ সন্ত্ৰাস স্বাইন ফ্লু এক্সিডেণ্ট এইবোৰ দেখি পেলাই তুমি ক'বলৈ পলাই নেকি পিছে এটা কথা ঠিক দেই
তুমি দিয়া বৰৰ দৰে চৰকাৰে কিন্তু কিছুমানে কিন্তু ভাল বৰ দিছে দেই। এই ধৰা প্ৰভু চৰকাৰী হস্পিটেলত যদি ল'ৰা জন্ম হয় তেতিয়া পইচা পায়, সেইটো অলপ বৰ নে? ছোৱালী হ'লেতো আৰু কথাই নাই। সেয়ে বাংলাদেশীবোৰ আমাৰ দেশলৈ একেবাৰে ঢাপুলি মেলিছে নহয়। কেইদিনমান মনে মনে থাকি লগাই থাকে, তাৰ পাছত ভাৰতীয় নাগৰিকত্বটো লৈ লোৱাৰ পাছত সিহঁতক আৰু কোনে পায়? আৰু এটা কথা নহয় প্ৰভু, মানুহৰ 10-12জনী মাইকী, 20-25টা ল'ৰা ছোৱালী, বছৰি বছৰি চৰকাৰী হস্পিটেলত ল'ৰা ছোৱালী জন্ম দিয়েই চলিয়ে আছে। প্ৰভু ভাল ইনকাম। প্ৰভু চৰকাৰে এতিয়া আৰু এটা নতুন বৰ দিলে নহয়। ৰাইজৰ প্ৰতি চৰকাৰৰ কি যে মৰম। প্ৰভু এতিয়া বেকাৰ এটাও নাই নহয়, চবৰে হস্পিটেলত চাকৰি হৈ গ'ল। বুজা নাই? এতিয়া চব বেকাৰ হস্পিটেলত, মানে বেমাৰী দিনে 100 টকা। চৰকাৰী মৰম, ফ্ৰী খানা, ডাক্তৰে বেমাৰ ভালেই কৰিব নোৱাৰে। মাহ ধৰি হস্পিটেলতে পৰি থাকে। নকল বেমাৰী ভিৰৰ কোবত, আচল বেমাৰী হস্পিটেলত চিটেই নেপায়। আমাৰ লগত বুবু মণি বিপুলহঁত বহুদিন ধৰি নায়ে নহয়। বিহুৰো ছুটি নাই, ঘৈণীয়েকতে হস্পিটেলতে দৰমহা লৈ বাহিৰে বিহু বজাৰো কৰিছেগৈ। বজা বুলি ক'লে মনত পৰিল। ৰ'ব দেই 1 মিনিট। এয়াই বিহুৰ বজাৰ। গুড় দৈ চিৰা চব ইয়াতে আছে। প্ৰভু আচৰিত হৈছে নহয়, চব আছে। বেছি বস্তুটো কিয় লাগিছে? বিহুৰ নামত নিয়ম এটা কৰিলে হৈ গ'ল। তেতিয়াহ'লে আজিলে বাই দেই, এক্সকিউজ মি, ঘৰলৈ যাওঁ। ইফালে চাগে মিছেছ মা কালি গেটা পঠাই আছে। যাওঁ, ফৰগেট মি নট, বাই, গুড নাইট। প্ৰভু আপুনি আপোনাৰ মন্দিৰত নাথাকি ভালেই কৰে, নহ'লে সদায় সদায় এনে নমুনা কিমান সহ্য কৰি থাকিলেহেঁতেন। প্ৰভু মই মনুষ্য নাহোঁতেই স্নান কৰি লওঁ, নহ'লে পাছত দিগদাৰ হ'ব। তুমি প্ৰথমে স্নান কৰি লোৱা, মই পাছত কৰিম। ৰ'বচোন
কথা বস্ত্ৰখন যে উটুৱাই দিলে এয়াও কি বিহুৰ নিয়ম নেকি? বিহুৰ নিয়ম নহয়, কিন্তু আজি বহু বছৰ ধৰি মই এনেকৈ একোখনকৈ গামোচা নৈত উটুৱাই আহিছোঁ। মই বুজা নাই। আপুনি হয়তো আমাক চিনি পোৱা নাই। আমি এই গাঁৱত আলহী। আপোনালোকে হয়তো নাজানে, আজি আমি য'ত থিয় হৈ আছোঁ ইয়াত এখন নদন বদন গাঁও আছিল, যি এতিয়া এই নদীৰ মাজত। নদীৰ সোঁমাজতে আমাৰ ঘৰটো আছিল। মই, মোৰ মানুহজন আৰু মোৰ কণমানি ল'ৰা ৰাজীৱ। এদিন হঠাৎ নদীৰ পানীয়ে মথাউৰি ভাঙিলে আৰু বাঢ়নি পানীয়ে আমাৰ ঘৰখন উটুৱাই লৈ গ'ল। আৰু ৰাজীৱক বচাবলৈ যাওঁতে মোৰ মানুহজন বহুত মানুহ মৰিল। খহনীয়াত আমাৰ ঘৰ মাটি সকলো নদীত জাহ গ'ল। এতিয়া আপুনি ক'ত আছে? বহুত দিন অ'ত ত'ত থকাৰ পাছত চৰকাৰে ইয়াৰ পৰা কিছু আঁতৰত আমাক সংস্থাপন দিলে। কিন্তু আপুনি যে নদীত গামোচাখন দান দিলে সেয়াহে বুজি নাপালোঁ। দান নহয়, উপহাৰ। মোৰ পোনাকনে বিহুৰ দিনা মই নিজে হাতে বোৱা গামোচাখন নাপালে বিহুৰ জলপানকে নাখাইছিল। আৰু এতিয়া আৰু সেই প্ৰতি বছৰে বিহুৰ দিনা যিখন নদীয়ে তাক উটুৱাই লৈ গৈছিল সেই নদীতেই তালৈ বুলি দেখিলা প্ৰিয়ে, এয়াই বিহু, এয়াই প্ৰকৃত বিহু। প্ৰভু স্নান কৰি আহিলে আমি ইয়াৰ পৰা গুচি যাম। আপোনাৰে ভাল দিয়ক, গা চা ধোৱাটো লেঠাই নাই। পিছে আয়ো সেই একেই নেকি? নাই তেওঁ মোৰ নিচিনা নহয় দেই। পিছে মন্দিৰত কেনেকুৱা লাগিল? কালি গধূলিটো ভালেই গ'ল। ভক্তসকলো আহিছিল, তাতে সোমবাৰ আছিল, মা প্ৰসাদ কলো দিলেহি। ৰাতিলৈ সেয়াই ভোজন হ'ল। পিছে আমাৰহে একো নহ'ল, নামঘৰলৈ ফিজখন এটাও নাহিল। আৰে বিহু বুলিতো কোনোবা এটা। প্ৰভুৱে বৰ লাজ পাইছে। মোৰো লাজ লাগিছে হে। এই ডেকা গাভৰুবোৰ মন্দিৰলৈ মোৰ পূজা কৰিবলৈ নাহে নহয়, আহে অকল প্ৰেমালাপ কৰিবলৈ। কেলে মোৰ ভনীজনীৰ কথা কোৱা নাছিলো জানো? কি যে কাৰবাৰ, যেনে তেনে চকুমুদি আছো আৰু দেই। হেৰা, পাৰ্বতীৰ ওচৰত বৰ লাজ পাইছো দেই। তাতে সেই ওচৰতে থকা কেছেট নে ফেচেটৰ দোকানখনৰ পৰা কি যে বাৰে বিং কৰি অৰ্থ নোহোৱা হিন্দী নে ইংলিছ গীতবোৰ বজাইছে। শব্দত থাকিব নোৱাৰি। হেৰৌ, বজাইছ বজা, অন্তত সোমবাৰৰ দিনটোত মোৰ আৰাধনাৰ গীত এটাকে বজাচোন। ভাল কথা কৈছে। নবজায় আৰাধনাৰ গীত নবজায়, এতিয়া বজাব ইংৰাজীৰ গীত, ইংলিছ গান। ইংলিছ এই চুক কেইটা চিনি নাপায়, ইংলিছ গান শুনে। তাৰ পাছত লগালে নহয় বিহু গীত। তেতিয়া চাগে অকণমান ভাল লাগিল ন? সেইটোতো আৰু বেছি বেয়াহে হ'ল। সেই তাৰ আগৰ হিন্দী নে কি ইংলিছ গীতবোৰত এই গালিকে পাৰিছিল নে, এই মাৰিম বুলিয়ে কৈছিল নে কাটিম বুলিয়ে কৈছিল, বুজি পোৱা নাছিলো। এক প্ৰকাৰে ভালেই হৈছিল, কিন্তু বিহু গীতবোৰ একেবাৰে শুনিব নোৱাৰা অৱস্থা। পিছে বিহুটো বজোৱাৰ লগে লগে সেই মন্দিৰত থকা ডেকা গাভৰুবোৰৰ কি যে কোব, গা একেবাৰে 7খন 8খন, যেন এই মন্দিৰতে হোম যজ্ঞ কৰি আজিয়ে যেন বিয়াৰ জুতি ল'বই। হে ৰাজেন, এটা কথা নহয়, এই যে বিহু গীতবোৰ গোৱা গায়ক গায়িকাসকলৰ ঘৰত মাক দেউতাক, বায়েক ভনীয়েক, ল'ৰা ছোৱালী কোনো নাই নেকি হে? নে অকল টকাৰ বাবে তেওঁলোকে এই সকলোবোৰ কৰে? কি যে বিহুবোৰ শুনিবলৈ তললৈ আহিলো দেই। আহিব লাগিছিল নহয়, দেৰিয়ে হ'ব। চহৰততো একো চোৱা হোৱাই নাই। পাৰ্বতীয়ে ওলাওঁতে চাগে দেৰি কৰিছে। যিহে ধুন,
সাজ কাজ কৰোঁতে বহু সময় লাগে। পিছে তোমাকো কম সময় নালাগে। লোকৰ তিৰোতাৰ কথা বেয়াকৈ ক'বকে নোৱাৰি। নিজৰজনী সদায় বেয়া। সৌ আহিছে, এতিয়া তেল মাৰি থাকক। প্ৰভুসকলৰ ৰৈ ৰৈ আমনি লাগিছে ন? বুজিছো। আই বলক আগবাঢ়ো বলক। প্ৰভু, ৰাতিটো কেনে গ'ল? নক'বা আৰু। গোটেই ৰাতিটো যদি কোনোবা এটা আহিলেহেঁতেন, গোটেই নামঘৰটোৱে নিমাও। আমাৰ মন্দিৰত আকৌ যিজনহে ওলালহি যেন আপত্তিৰ বাকচ। তাৰমানে আপুনি ক'বলৈ বিচাৰিছে কমপ্লেইন বক্স? যি বুলিয়ে কোৱা। উফ, মাজৰাতিলৈকে যে ভাল কামুৰিলে দেই। ক'ত কামুৰিলে? সেই কামোৰাৰ কথা কোৱা নাই প্ৰভু। তেনেহ'লে কি কামোৰাৰ কথা কৈছা? কি হ'ল কোৱাচোন? এতিয়া কথাকে পাতি থাকিবনে যাব? নহ'লে ইয়াতে আকৌ এপৰ হ'বগৈ। এৰা বলক আগবাঢ়ো। বলক সিফালে চাগে দেৱৰাজ ৰৈ আছে। আহক আগবাঢ়ো, আহক। বলক। নাম পাবি। নাম কি হ'ল ছাৰ? নাম নামিছো। বল। সৌ দুটা পাখণ্ডই মোক লুটিলে। এতিয়া পিছে বাহনবোৰ ৰাখি কি কৰিছে? চেকিং কৰিছে। মানে ধৰি লওক গাড়ীৰ কাগজ পত্ৰ ঠিক আছেনে নাই, কিবা ইলিগেল বস্তু আনিছে নেকি, যেনে ধৰি লওক ড্ৰাগছ, কাঠ, বোমা, বাৰুদ ইত্যাদি। মানে চহৰৰ মানুহবিলাকক ছেফটি দিয়াৰ ব্যৱস্থা এটা কৰিছে আৰু। ভাল কৰিছে, বৰ সুন্দৰ কাম কৰিছে। এইটো কৰিছে। চেকিঙৰ নামত ভেকু ভাওনা। গাড়ীখনত উঠিকে নাচায় কি আছে ভিতৰত, মাত্ৰ চকু ড্ৰাইভাৰৰ জেপত। ধন সংগ্ৰহ, বিহুৰ কালেকশ্যন, পাৰ্চনেল। দেখিছে নহয় ইহঁত কিমান অধম। ভোলানাথে ইচ্ছা কৰিলে পৰোক্ষভাৱে এই দুটা অধমক শাস্তি দিব পাৰে। কেনেকৈ? এইটো দিলে নহ'ব নহয়। আজি বিহু বুলি এক্সট্ৰা কিবা এটা দে। সদায় আমনি নকৰো নহয়। কি কথা কৈছে ছাৰ? কেতিয়ানো নোলোৱাকে আছে? সদায়তো দিয়ে আছো, আজি আৰু নোৱাৰিম দেই। গোটেই ৰাস্তাটো আপোনালোকৰ মানুহক দি জেপ খালি, আগতো দিবলৈ আছেই। সেইখন ভাওনা নচলিব দেই। আগত দিছ, পিছত দিবলৈ আছে, সেইবোৰ কি হৈ থাকিব। এতিয়া মুঠতে দে, নহ'লে থানালে বল। কি হ'ল, দিবি নে? নিদিলে কি কৰিবি পাখণ্ড? কি বুলি কৈছ? নিদিওঁ। তহঁতৰ লাজ লগা নাই? চৰকাৰে তহঁতক কি ডিউটি দিছে আৰু তহঁতে কৰিছ কি? তই কাক কথা কৈছ গম পাইছনে? এই হেড কনিষ্টেবল অৰুণ দা ধৰাক। অৰুণ দা ধৰাই যাক ধৰে সি ওলাই যাব নোৱাৰে, কৈ দিলো। তহঁতক চৰকাৰে দৰমহা দিয়ে। তহঁতে ভালদৰে তালাচী নকৰাৰ বাবেই বাহিৰৰ পৰা মানুহ আহি চহৰত বোমা দি থৈ যায়। শ নিৰীহ মানুহ মৰে। এই মানুহবোৰৰ মৃত্যুৰ বাবে আচলতে তহঁতেই দায়ী। তহঁতৰ লাজ নালাগে পাখণ্ডহঁত? ইয়াৰ দেখোন বৰ কথা। তাৰমানে দুষ্টক দমন আৰু শান্তক পালনৰ দায়িত্ব প্ৰভুৱে ইয়াতো লৈছে। নক'ব বুজিছে, এই সকলোবোৰ প্ৰভুৰ নিৰ্দেশতেই হৈছে। এতিয়া পিছে ক'লৈ যাব? যাবলৈতো ঠাই বহুত আছে। ক'ত যাব কওক? এতিয়া য'ত যায় যি কৰে কৰি থাকক। ৰাতি কিন্তু বিহু সন্মিলন আছে, তালৈ যাম। ক'ত আছে? ওচৰতে। দিনত শোভাযাত্ৰাও হ'ল। বেচেৰা ঐৰাৱতৰ সম্পৰ্কীয় দুটালৈ বেয়াই লাগে। আগত লথঙা গৈ আছে। পিছফালে মনুষ্য নায়েই, দুজনীমান মাইকী মানুহ আছে। বাহ, কি যে ষ্টাইল, কি যে ৰমক জমক কাপোৰ, যেন স্বয়ম্বৰ সভালৈহে আহিছে। তেনেহ'লে ৰাতিৰ প্ৰগ্ৰেম ফিক্স। দিনত এপাক আমি চহৰখনকে ফুৰি আহোঁ। ৰাজেনক মাতা। ৰ'ব
রেমকি গেন তাকি গেনি কুহুম কুহুম এই শব্দটা ভালো কইরা শুনিয়ানি রেমকি গেন তাকি গেনি কুহুম কুহুম স্টার্ট দাঁড়া হে কালকে যে গানটা সেইটা ভালো কইরা শিখে নিতে হবে তাহলে গাইতে পারবি ঢোলটা এই ধুতিটা 2 টুকরা কইরা পিনহেনি আমার লুঙ্গির মতন না এইরকম তাদের ধুতির মতন এইরকম আমি শেষবার বিহু নাচটা শিখা দিছি বাজা সবে নাচতে হবে সবাই নাচতে হবে নাচ বঢ়িয়া এয়াই হ'ল টাউনৰ মডিফাইড বিহু অৱশ্যে ইয়াক ভেজাল বিহু বুলিও ক'ব পাৰে এনেকেই বিহু ট্ৰেইনিং দিয়া হয় টাউনৰ দোকানে ৰাস্তাত গাড়ী ৰখাই বিহু মাৰে বিহু মুঠতে এতিয়া বছৰটোৰ কাৰণে এটা কালেকশ্যন এতিয়া এইটো ব্যৱসায়ত ইহঁতো লাগি গৈছে সংস্কৃতি ব্যৱসায় কালচাৰেল বিজনেছ বিহু আইতাছি বিহুত কামানি করতে লাগবো নাচ বিহুৰ নামতো যে কিমান ব্যৱসায় নকব প্ৰভু নকব ক'বলৈ লাজে লাগে বিহু আমাৰ কিন্তু ব্যৱসায় বেলেগৰ বিহুৰ প্ৰধান বস্ত্ৰ গামোচা আহে মাদ্ৰাজৰ পৰা বিহুটিৰ নকল গামখাৰু ঢোলবিৰি জোনবিৰি আহে কলিকতাৰ পৰা ক্ৰীম আহে বিহাৰৰ আৰু মাছ আহে অন্ধ্ৰৰ কানি কাপোৰৰ ব্যৱসায়ৰ কথা নকলোৱে বিহু মুঠতে এতিয়া এটা ৰমৰমীয়া ব্যৱসায় বিহুৰ যি গতি দেখিছোঁ কিছুদিনৰ পাছত বিহুৱে কি গতি ল'ব ক'বই নোৱাৰে নক'ব প্ৰভু ময়ো গাঁৱৰ ল'ৰা বিহু আমাৰ প্ৰাণত আছে ময়ো কম বিহুৱা নাছিলোঁ কিন্তু বিহুটোৰে পেট নভৰে সেয়েহে গ্ৰেজুৱেশ্যন লোৱাৰ পিছত এদিন পেটৰ তাগিদাত চহৰ পালোহি বিহু নাচ আমিও জানো দুখনমান ভিচিডিত অভিনয় কৰি 12 বছৰ বিহু নাচে নিজকে বৰ বিহুতি বুলি জাহিৰ কৰিবলৈ বিচৰা অভিনেত্ৰীবিলাকৰ বিহুৱে হ'ল আজিকালি আচল বিহু বছৰ ধৰি বিহুৰ ওপৰত অধ্যয়ন কৰি থকা গৱেষণা কৰি থকা পণ্ডিতসকলক আমাৰ মানুহে চিনি নাপায় অসমৰ জোৱাই মাইকে মহাকাশত বিহু নাচিছে বিহুৰ প্ৰতি সন্মান দিছে ঠিক তেনেদৰে অসমৰ বাপুতি সাহোন বিহুটিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বহুতে আহপুৰুষাৰ্থ কৰি আছে কিন্তু কিছুমান লাগি গৈছে আজি বিহুৰ ব্যৱসায়ত বিহুক ধ্বংস কৰাৰ প্ৰয়াস কৰিছে বিহুৰ অস্তিত্ব আজি প্ৰায় শেষ হওঁ আৰু লগতে অসমীয়াৰ প্ৰভু এই জাতিটোক উদ্ধাৰৰ কাৰণে আপুনি আকৌ এবাৰ অৱতাৰ ল'ব লাগিবই বলক যাওঁ বলক সেইফালে চাগে বিহুৰ ফাংচন আৰম্ভই হ'ল বলক আমরা বিহু আইতাছি নাচ বিহুতে কামানি করতে লাগবে জানো ইস তাই বৰ লাগিছে তাই চকু ষ্টেজত নাই তাই চকু সৌফালে ঐ আজি কিন্তু তাক একেবাৰে কুল লাগিছে দেই এইবাৰ বিহুত ক'ত ডেট মাৰিলি যা এবাৰ
এইবাৰ বিহুত কিবা মই তাৰ লগত ডেট মৰা নাই নহয়। তেনেহ'লে কাৰ লগত মাৰিবি? অভিলাষৰ লগত। ঐ কালি অপেন বিহু আছিলে নহয়। কালি ঘৰৰ পৰা ওলাই সেই ব্ৰহ্মপুত্ৰ পাৰৰ ৰিজৰ্ট এখনলৈ গ'লো। বেছ জমিল। তাত কোনো নাথাকে নহয়। অভিলাষ যে ইমান দুষ্ট নহয় জান। ঐ তুমি দেখিছ নাই বিৰাট সেক্সি লাগিছে ভাই। আৰে বিৰাট লেটেষ্ট লাগিছে ভাই। কালি দিনটো ক'ত ক'ত গলি? ক'ত যাবি আৰু দেউতাৰ নতুন গাড়ীখন লৈ অপেন বিহু চাওঁগৈ বুলি চিধা ডাইনাৰ ৰিজৰ্ট। তাত অপেন প্লেচ, অপেন এয়াৰ আৰু অপেন বিহু। মনে মৰম কিয় বিচাৰি তথাপিও মৰম কিয়নো হয় মনে মৰম কিয় বিচাৰি আপোনালোকে ধৈৰ্য নেহেৰুৱাব। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী কিংকৰ ৰঞ্জন আহি আমাৰ গ্ৰীণ ৰুমত উপস্থিত হৈছেহি। খন্তেক সময়ৰ পাছতে আপোনালোকে উপভোগ কৰিবলৈ পাব তেওঁৰ গীতৰ শৰাই। ই গাব অ প্ৰভু, ই গান গাব একদম টেটুৰ গুৰিলৈকে দি আহিছে। ই ফটিকা খালে নে বাৰু সোমৰস খালে? যি ৰসে নাখাওক, ই যে আমাক ৰস দিব পাৰিব সন্দেহ আছে। ইয়াৰ ৰস নৱৰসতকৈও উদ্ধত। দাদা কি হৈছে? দৰ্শক মণ্ডলী, এতিয়া আপোনালোকলৈ আগবঢ়াইছো অসমৰ হিয়াৰ আমঠু, আপোনালোকৰ সকলোৰে নয়নৰ মণি গৌৰৱ কুমাৰ। তেখেতক এখন ফুলাম গামোচাৰে মঞ্চলৈ আদৰিব উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক অভিজিত বৰাই। হেৰা যাওঁগৈ বোলা, ৰাতিপুৱাই যাব লাগিব নহয়। ৰ'বচোন অলপ চাই যাওঁ। চাবলৈ কিটো আছে, শুনিবহে লাগে। আৰু যিটো ভয়ানক শব্দ হৈছে আমি স্বৰ্গৰ পৰাও শুনিব পাৰিম। ব'লা এৰা যাওঁ নেকি? ইয়াৰ কাৰবাৰ দেখি মোৰ ক্ৰোধৰ সীমা চেৰাই পৰোক্ষভাৱে কিবা এটা কৰাতকৈ যোৱাই ভাল হ'ব। এৰা বলক বলক, ৰাস্তাই ৰাস্তাই শুনি গৈ থাকিব পাৰিম। অলপ পাছত সূৰ্যদেৱো আহি দেখা দিবহি। পাছৰকণ বাৰু তেওঁহে চাব। হ'ব প্ৰভু, আপোনালোকে যি ভাল দেখে বলক। তাৰমানে আপোনালোকে ৰাতিপুৱা যাবগৈ? নাই নাই, এতিয়াই যামগৈ। হৌৱা সূৰ্যদেৱো আহি পাওঁ পাওঁ হ'লহি। এৰা যাওঁগৈ ৰাজেন, মিছাতে 2 দিন নষ্ট কৰিলোঁ। ইয়াত আৰু খন্তেকো ৰোৱাৰ ইচ্ছা নাই। বিহু এনে বুলি জনা হ'লে কেতিয়াও নাহো দেই। কথাতে কয় বোলে দূৰৰ পৰ্বত নীলা। এৰা বহুত পৰিৱৰ্তন হ'ল। আগতে আমি দুই আহোঁতে ইমান বেয়া নাছিল দেই। হয় পাই, অসমীয়া বিহুটো ইমান সোনকালে ধ্বংস হৈ গ'ল। ভাবিলে বেয়াই লাগে পাই। ৰাজেন বেয়া চেয়া নাপাবা। নাপাওঁ প্ৰভু। এইখিনি ৰাখা, এইখন ATM, এইটো মোবাইল। আজিৰ পৰা এইবোৰ সকলো তোমাৰ। আৰু ইয়ালৈ অহাৰ ইচ্ছা নাই। ATMত টকা আছে, তথাপিও এইখিনি তুমি ৰাখি লোৱা। নালাগে প্ৰভু। ৰাখা ৰাখা। নহয় প্ৰভু,
আপোনালোকে মোক বহুত দিছে আৰু নালাগে প্ৰভু। আচলতে প্ৰভু মই বহুত পাপ কৰিছোঁ, বহুত ভুল কৰিছোঁ। নাই নাই, এয়া তোমাৰ কৰ্তব্যহে কৰিছা, নিজৰ পেটৰ বাবে। লোৱা, এয়া ৰাখা। কিন্তু প্ৰভু মই ৰাখা ৰাখা, এয়াতো আমাৰ তাত কাম নাই। যাওঁ ৰাজেন। ব'লক। ৰ'ব ৰ'ব ৰ'ব, আইসকলেতো পোছাক পিন্ধি আহিলে, কিন্তু আপোনালোকৰ পোছাকবোৰ মোৰ তাত থাকি গ'ল নহয়। এৰা, পাহৰিছিলোঁ। এইকেইদিন এই পোছাকবোৰ পিন্ধি পিন্ধি মোৰ বাঘৰ ছালখনৰ কথা মই পাহৰিয়ে গৈছিলোঁ। তেনেহ'লে ব'লা, আমি তোমাৰ তাৰ পৰাই যাওঁগৈ। ব'লক ব'লক। প্ৰভু, কেনে আছে? ভাগৰ মৰিলনে? ভাগৰ মৰিলে, পিছে চিন্তাহে আঁতৰা নাই। চিন্তা? কিহৰ চিন্তা প্ৰভু? এইবোৰ কাৰণতে আমি জীৱশ্ৰেষ্ঠ মনুষ্য সৃষ্টি কৰিছোঁ নেকি? যিখন অসমক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, অসমৰ শিল্পীসকলক আমি স্বৰ্গৰ বাসিন্দা কৰিব বিচাৰিছোঁ। এইখন অসমত সংস্কৃতিৰ বেপাৰ। প্ৰভু, নহ'লে এটা কামকে কৰোঁ নেকি? গোটেই অসমখনকে ধ্বংস কৰি দিওঁ। নালাগে, তুমি কষ্ট কৰিব নালাগে, ইহঁতৰ এনেও বেছি দিন নাই। অসমৰ চিনাকি লাহে লাহে নাইকিয়া হৈ আহি আছে। কিছুদিনৰ পাছত অসম গুচি আন নাম হ'ব। বিহুৰ ঠাইত আন বিজতৰীয়া অপসংস্কৃতিয়ে ঠাই ল'ব। বিহুৰ ধুতিৰ ঠাইত লুঙি পিন্ধিব। হয় প্ৰভু, তেনেদিনলৈ বেছি দিন নাই যেন লাগিছে। অসমলৈ আকৌ শংকৰ মাধৱক পঠিওৱাৰ সময় আহি গৈছে ভোলানাথ। পিছে প্ৰভু, আজিৰ অসমত তেওঁলোক তিষ্ঠি থাকিব পাৰিব জানো? এৰা, সেয়াও হয়। আমাকতো কিহে পাইছিল যাবলৈ? দূৰৰ পৰা বৰকৈ গম পোৱা নাছিলোঁ, ভালেই আছিল। এওঁলোকৰ কাৰণেহে যাবলগীয়া হ'ল। কথাতে কয় বোলে মাইকী মানুহৰ কথা শুনিব নাপায়। এওঁলোকৰ কথামতে বিহু চাবলৈ গৈ সেয়া বিহ হ'লগৈ। সঁচা অৰ্থত সেয়া বিহু নহয়, বিহ। যি বিহে এদিন সমগ্ৰ অসমক শেষ কৰি দিব। যি বিহ পান কৰি এজন নহয় সহস্ৰ সহস্ৰজন ভোলানাথ নীলকণ্ঠ হ'ব লাগিব। তথাপিতো অসমক উদ্ধাৰ কৰিব নোৱাৰিব, যদিহে সকলো সজাগ নহয়। নাচনি এতিয়া যে গাভৰু, আহাচোন কাষলৈ অকণমান মৰম কৰোঁ। তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন কাষলৈ অকণমান মৰম কৰোঁ। যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয়। তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি ৰয়। ৰ'বচোন ৰ'বচোন ৰ'বচোন, আজি 28 তাৰিখ নহয় জানো? আমাৰো যে গাঁওখন। মা আলহী গ'ল কিয়? চুপ, নগা টকা নাই উঠিব নেকি? বুকুৰ মাজত ৰঙা ৰঙা দিলা সপোন আঁকি, মনৰ মাজত তুমি আহি কৰিলা মৰি। আচ্ছা, তোমাৰ বাৰু মই ইয়াৰ পৰা গুচি গ'লে কিয় লাগিব? আপোনাৰ যদি আমাৰ গাঁওখন এৰি যাবলৈ বেয়া নালাগে
আমাৰ বা কিয় বেয়া লাগিব ভোলা তুমি জীবন নগরী মোর জানো ভোলা তুমি জীবন নগরী কি হ'ল মানুহ কি কৰি আছা ইয়াত আদি আদি কোনোবা ইয়াত উচুপি উচুপি কান্দি আছে আদি ভূত আহিছে অ বড় বাবু ভূত আহিছে চন্দার ভূত ছোট ছোট বাগানের আমি ছোট ছড়ে বড় বাবুর মনটা আমি বুঝে নাই পাইনি